Hey guys, welcome back to my YouTube channel, The Blogger Madhusmita Saikya. So, আজি আমি guess what? আজি আমি ক'ত গৈ আছো? আজি আমি গৈ আছো হাউলি ৰাস মহোৎসৱলৈ. So, হাউলিত এতিয়া চলি আছে 97th সংখ্যক হাউলি ৰাস মহোৎসৱ. মানে আপোনাৰ 100 বছৰ হ'বলৈ মাত্ৰ 3 বছৰ আছে. So, আমি এইবাৰ যেহেতু মই আগতে কেতিয়াও হাউলি ৰাসলৈ গৈ পোৱা নাই, গতিকে ভাবিলোঁ এইবাৰ হাউলি ৰাসক এক্সপ্ল'ৰ কৰা যাওক. এতিয়া ৰাসত গৈ আছোঁ নয়ন বা আৰু ভিন্দৰ ফেমিলিৰ লগত. ইট উইল বি ভেৰি ফান. প্লিজ বি উইথ আছ টিল দ্য এণ্ড. শুনিছিলোঁ হাউলি ৰাস বহু পুৰণা জামানাৰ পৰা বৃহৎ অঞ্চলজুৰি উদযাপন কৰা হয়. আগতে নলবাৰী ৰাসতকৈও ডাঙৰকৈ উদযাপন কৰা হৈছিল. গতিকে আজি সেইকাৰণে নলবাৰী ৰাস মহোৎসৱখন কেনেদৰে পালন কৰা হয় তাকে চাবলৈ আৰু আপোনালোককো দেখুৱাবলৈ আহিলোঁ. পিছে আপোনালোকৰ মতে কোনখন বেছি বৃহৎ, নলবাৰী নে হাউলি? কমেণ্ট কৰি জনাব. এতিয়া আমি গৈ আছোঁ ভিতৰলৈ. এইখন হৈছে 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ মুখ্য তৰণ. মুখ্য তৰণখন পাৰ হ'লেই এয়া হৈছে হাউলি ৰাস মন্দিৰ. কিমান ধুনীয়াকৈ বনাইছে এইবাৰ, কিমান ধুনীয়া লাইটিং. আৰু হাউলি ৰাস মন্দিৰৰ গাতে লাগি আছে আপোনাৰ মুখ্য মঞ্চখন. এই মুখ্য মঞ্চখনতে আপোনাৰ যিমান ধৰণৰ প্ৰগ্ৰেমছবিলাক ইয়াতে সম্পন্ন কৰা হয়. আৰু আপোনালোকে চাব পাৰে গোটেই তাত থকা যিমান এলিমেণ্টছ, গছ গছনিৰ পৰা আদি কৰি সকলোবিলাক ইমান ধুনীয়াকৈ মানে সজাই তোলা হৈছিল, চালে মনোমোহা একদম. তাৰপাছত ইয়াতে আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱক ট্ৰিবিউট হিচাপত এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা আপোনাৰ এটা শ্ব' এটা তাত কৰা হৈছিলে, আপোনালোকে চাব পাৰে. তাৰপাছত মৃন্ময় মূৰ্তিসমূহ চালোঁ. ফিনিচিং টপ নচ, খুব সুন্দৰকৈ ভালদৰে তৈয়াৰ কৰা মৃন্ময় মূৰ্তি ইয়াত ৰখা হৈছিলে. এক জনসমুদ্ৰত পৰিণত হৈছিল ৰাস মন্দিৰ ফিল্ডখন. আপোনালোকে চাব পাৰে কিমান বেছি মানুহ ইয়াত জমা হৈছে. আচলতে মানুহ যিমান বেছি হয় সিমানেই বেছি ভাল লাগে ৰাস চাই পেলাই. গতিকে কেতিয়াবা মই কনফিউজ হৈ যাওঁ, আমি ৰাস চাবলৈ গৈ আছোঁ নে মানুহ বেছি চাবলৈ গৈ আছোঁ. চ' এনিৱেজ আপোনালোকে কমেণ্ট কৰি জনাব যে আমি আচলতে ৰাস চাব যাওঁ নে মানুহ চাব যাওঁ. গতিকে লাহে লাহে আমি ইয়াৰ পৰা আগবাঢ়িলোঁ. আমি আগবাঢ়িছোঁ মীনা বজাৰ মানে মেলাৰ ফালে. মানুহ বহুত বেছি গৈ আছিলে. ইমান ধুনীয়া ডেক'ৰেশ্যন, মানুহে এনেদৰে ঠেলি পেলাই লৈ গুচি যাই আছে. গতিকে ডেক'ৰেশ্যন চাবলৈ ৰখিবলৈও অলপ অসুবিধা হৈছে. গতিকে আমি লাহে লাহে আমি গৈ আছোঁ মীনা বজাৰ মানে আমাৰ মেলাৰ ফালে গৈ আছোঁ. বিভিন্ন ধৰণৰ মুখা কৰি থকা জিলাপি, মিঠাই এইবিলাক সকলোবিলাক এৰি আমি গৈ আছোঁ মেলাৰ ফালে. কাৰণ যদি আমি ইয়াতে ৰখি যাওঁ তেতিয়াহ'লে আৰু সেইফালে চোৱা নহ'ব, হয়নে নহয়? আৰু অলৰেডি মেলাত আহি পেলাই ৰখি আছে মোৰ বা নয়ন বা আৰু ভিন্দৌ, আৰু তেওঁলোকে ৰখি আছে অলৰেডি. গতিকে আমি বিভিন্ন মানুহ সকলোবিলাকক একদম ফালি চিৰি সোমাই গৈ আছোঁ গেট নম্বৰ 8, গেট নম্বৰ 8 নম্বৰ গেটেৰে আমি ভিতৰলৈ গৈ আছোঁ. আৰু গৈ পাই পেলাই আমি লগ পাম নয়ন বা আৰু ভিন্দৌ. আৰু এনেদৰে ইমান জনসমুদ্ৰৰ মাজত ফালি চিৰি পেলাই সোমাই গৈ আছোঁ. এনেকৈ থিয় দিলেই হ'ল, মানুহে নিজে নিজে ঠেলি লৈ গৈ আছিলে. আৰু এইফালে চাব পাৰে বায়' টয়লেট. ইয়াত ভাল এটা সংযোজন কৰা হৈছে, বায়' টয়লেটৰ ব্যৱস্থা কৰা হৈছে. ভাল এটা পদক্ষেপ লৈছে, মই সঁচাকৈ শলাগিছোঁ. আৰু এয়া হৈছে নয়ন বা আৰু এয়া হৈছে ভিন্দৌ আৰু নয়ন বাক লগ পালোঁ. তেওঁলোকৰ ফেমিলিখিনি সিফালৰ পৰা আহিছিলে, বৰপেটা ফালৰ পৰা. আৰু আমি এনেদৰে তেওঁলোকক লগ পোৱাৰ পাছত বিভিন্ন দোকান পোহাৰৰ মাজে মাজে আমি গৈ পেলাই পাইছোঁ মীনা বজাৰ, য'ত চকৰি, চেৰকি বুলি কওঁ আমি, চকৰি, তাৰপাছত তৰা বাকী বিভিন্ন ধৰণৰ এইবিলাক বস্তু, এণ্টাৰটেইনমেণ্টৰ বস্তুবিলাক আছিলে. তালৈকে আমি গৈ আছোঁ, মেইন ফিল্ডখনলৈকে গৈ আছোঁ. আপোনালোকে চাব পাৰে এইটো হৈছে
চেৰকি আমি চেৰকি বুলি কওঁ কিছুমানে ডাঙৰ ঘূৰণি বুলি কয় ঘূৰ্ণি বুলি কয় আৰু বিভিন্ন ধৰণৰ নাম আছে আপোনালোকে কমেণ্ট কৰি জনাব কি নাম আপোনালোকৰ আছে ধুনীয়া তাৰমানে দৃশ্য এটা মনোমোহা দৃশ্য তাতে আৰু ইমান বেছি মানে আহিছিলে চাওক নাও 2খন নে 3খন আহিছিলে চকৰি 2টা তাৰপিছত মটকা খেল এটা আৰু এনেদৰে বিভিন্ন ধৰণৰ আৰু কি যে আহা নাই তাতে তো এনেদৰে বিভিন্ন ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ সৰুৰ পৰা ডাঙৰলৈকে এণ্টাৰটেইনমেণ্টৰ বিভিন্ন ধৰণৰ বস্তু আছে তাতে এয়া আমাৰ আৰিজে এটা খেল দেখাব আৰু তাক আমি ক'লোঁ বোলে দেখুৱা ই দেখাইছে এনেদৰে তাৰপাছত ফাৰ্ষ্ট গৈ পেলাই আমি খালোঁ মন মানে না কেঁচা চানা খাব লাগিব কেঁচা চানা ভাল লাগে হয়নে নহয় কেঁচা চানা আমি নলবাৰী ৰাসতো খাইছিলোঁ গতিকে ইয়াতো আমি কেঁচা চানাৰে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ যিহেতু ফিল্ডখনত বহুত বেছি মানুহ আছিলে আৰু খোৱাৰ ষ্টলবিলাকো তাতেই আছিলে মানে ফাষ্ট ফুডৰ পৰা আদি কৰি চাহ ফাষ্ট ফুড যিকোনো ধৰণৰ খোৱা বস্তুৰ মানে ফুড ষ্টলবিলাক ভিতৰতে আছিলে গতিকে আমি ভাবিলোঁ প্ৰথমতে আমি খোৱা পেট পূজাটো কৰি লওঁ আমি খাবলৈ আহিলোঁ বাৰ লগত এটা প'জ দি চাইছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা বনাইছোঁ আৰু আমি দুটাই তাৰপাছত গতিকে ফাৰ্ষ্ট মই ট্ৰাই কৰিব লৈছোঁ চাহ নোখোৱাকৈ আহিব নোৱাৰি চাহ মাষ্ট যিহেতু চাহ লাভাৰ হয় গতিকে চাহ হাবত আমি ফাৰ্ষ্ট চাহ খাইছোঁ আৰু লগতে এয়া হৈছে চপ আছিলে এইটো আৰু এয়া চাহ উতলি আছে তাৰপাছত ভিনদেউ লৈ আনিছিলে প্ৰন ফ্ৰাই মিছা মাছ ভাজি তো মই বেছি মিছা মাছ নাখাওঁ মই ইমান বেছি ভাল নাপাওঁ গতিকে অলপ ট্ৰাই কৰি চাইছোঁ আৰু লগতে বিভিন্ন ধৰণৰ ফুড চিকেন ফ্ৰাই ড্ৰাই ফ্ৰাই বহুত বস্তু তাৰমানে তাত বনাই থকা হৈছিলে একদম দেখি লোভ লাগি যাব লগা চাব পাৰে মোৰ মুখত পানী আহি গৈছে চাই পেলাই আৰু লগতে আমি খাই আছিলোঁ চপ তাৰে এটি ফুটেজ মই ৰাখি থৈ দিছোঁ সঁচাকৈ কিমান মানুহ এঠাইত জমা হৈ আছে আপোনালোকে চাৰিওফালে এবাৰ চাব পাৰে বহুত মানুহ আছিলে তাত একেলগে কোনোবাই খাই আছে কোনোবাই চাই আছে কোনোবাই উঠি আছে বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্ট বস্তুৰ গতিকে ইমান বেছি মানুহ আছিলে আৰু এইটো চাব পাৰে এইটো এটা নতুনকৈ আহিছে মই এইবাৰ ফাৰ্ষ্ট দেখিছোঁ নলবাৰী ৰাসত এইটো নাছিলে এইটো আছে আপোনাৰ হাউলি ৰাসত আৰু এইখন হৈছে নাওখন ইয়াত উঠিম বুলি ভাবিছোঁ আৰু এইটো হৈছে চেৰকিত আপোনালোকে উঠি পাইছেনে নাই জনাব আমি 4জন তানজি বা নয়ন বা মই আৰু ইহান আৰু লগতে আৰিজে যে উঠিব নাওখনত সেইটো মই বিশ্বাসে কৰিব পাৰোঁ গতিকে মই এনেধৰণৰ ৰিয়েকশ্যন দিছোঁ একেবাৰে আমি গোটেইকেইটা যাব ওলাই আছোঁ আপোনাৰ নাওখনত উঠিব গৈ আছোঁ আৰু ইয়াত টিকেট কাটি থকা হৈছে আমাৰ কাৰণে চ' উই আৰ এক্সাইটেড ভাল লাগি আছে আফটাৰ কি হয় না এনহেস মাৰি জাগা কোথায় গেছি লেকচার লাগতাম দিয়া নেক্সট কোন দিয়া এলে চার গলা এয়া আমি বহিছোঁ বেছি ওপৰত নবহি মাজতে বহি লৈছোঁ আৰু এনেকৈ ষ্টাৰ্ট হৈছে আমাৰ নাওখন এয়া চাব পাৰে চবৰে ভয় একদম মানে প্ৰথমতে ইমান বেছি ভয় লগা নাছিলে লাহে লাহে যেতিয়া যিমানে মানে স্পীডটো বাঢ়ি গৈছে সিমানে বেছি ভয় লাগি আছে আৰু অৱস্থা নোহোৱা হৈ থাকিলে লাষ্টত
আচলতে যেতিয়া ওপৰৰ ফালে এনেদৰে পিছুৱাই লৈ যায় তেতিয়া ইমান বেছি ভয় নালাগে, যেতিয়া এনেকৈ নমাই আনে তেতিয়া ইমান বেছি ভয় লাগে, এনেকুৱা লাগে যেন ক'ৰবাৰ ওপৰৰ পৰা পেলাই দিছে। গতিকে এবাৰ মোৰ এক্সপ্ৰেশ্যন চেঞ্জ হয় আৰু ভয় লাগে আৰু এক্সপ্ৰেশ্যন চেঞ্জ হয়। লাগে কেনে লাগিছে কিয় মই ভাবছো এইটোতো দেখা নাযায় না, কেনেকে ভিডিঅ' কৰিব লাগিব পাৰি তাই হয় নেকি? বঢ়িয়া লাগছে না? ল বেগৰ ডিউটি লৈ ল তোমালোকে ওপৰৰ পৰা তাৰপাছত আমি ট্ৰাই কৰিলোঁ দিল্লী কা কুল্লাৰ পিজ্জা ট্ৰাই কৰাৰ পাছত আমি আগবাঢ়িলোঁ আৰু গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী অনুষ্ঠানৰ ফালে। আৰু ইমান বেছি মানুহ দেখিছে আপোনালোকে, ইমান বেছি মানুহ আছিলে। জেগাটো সৰু কাৰণে মানুহ ইমান বেছি আছিলে নে কি, ইমান বেছি মানুহ আছিলে বাপৰে। লাহে লাহে ইয়াৰ পৰা আৰু দোকান পোহাৰবিলাক চাই পেলাই মানুহৰ মাজে মাজে আমি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিলোঁ। আৰু লাহে লাহে আমি গৈ আমি বাহিৰ ওলাই গ'লোঁ। এইখন চাব পাৰে গেটৰ নিৰ্দেশাৱলী, আপোনালোকে কোনখন গেটেৰে ক'ত যাব তাৰ ভালদৰে ইয়াত লিখা আছে, এইখন চাব পাৰে আপোনালোকে। আৰু এনেদৰে মানুহ ইমান বেছি আছিলে। আৰু এবাৰ এখন গেটেৰে, যোনখন গেটেৰে সোমোৱা মানে প্ৰৱেশ কৰিব পাৰি, সেইখনেৰে আৰু আপুনি ওলাব নোৱাৰে মানে, তেনেকুৱা ধৰণৰ কথা। গতিকে আমি লাহে লাহে বাহিৰলৈ ওলাই আহিলোঁ, কাৰণ এবাৰ ওলালোঁ যেতিয়া আৰু সোমাব নোৱাৰোঁ, সোমাব গ'লে আৰু বহুত টাইম লাগি যাব। গতিকে ওলাই আহিলোঁ, বিভিন্ন ধৰণৰ বাটত এইবিলাক দেখিলোঁ। আৰু আমি এতিয়া আহিছোঁ মিঠাই কিনিবলৈ, মিঠাই মানে জিলাপি কিনিবলৈ। গতিকে এয়া চাব পাৰে আমি গৈ আছোঁ জিলাপি কিনিবলৈ। বিভিন্ন ধৰণৰ জিলাপি যে ইমান প্ৰকাৰৰ মই দেখাই নাছিলোঁ দেই, মই দুটা প্ৰকাৰৰ জানো, এটা হৈছে হালধীয়া আৰু এটা হৈছে ক'লা, আমি মাহৰ দালিৰ বুলি কওঁ। আৰু এখন ট্ৰাই কৰি চাইছোঁ ভাইটি আৰু মই, আৰু বাকীখিনি পেক কৰি লৈছোঁ। আচলতে খাবলৈ বহুত বেছি টেষ্টি আছিলে, আৰু মই মাহৰ যোনটো মানে ক'লা যোনটো জিলাপি থাকে সেইটো বেছি ভাল পাওঁ। গতিকে এখন ট্ৰাই কৰি চালোঁ, টেষ্টি। আৰু এট লাষ্ট দুগুৰ কাৰণে এখন গাড়ী কিনি পেলাই আমি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, আৰু আজিৰ কাৰণে বাই।